নমস্কাৰ বন্ধুসকল প্ৰায়শী অসমৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ টেন্স আৰু ভইচ একেলগে। মনত ৰাখিব বন্ধুসকল, এই ভিডিঅ'টো সকলোৰে বাবে নহয়। যিসকলে ভালদৰে গ্ৰামাৰ জানে তেওঁলোকৰ বাবে নহয়। যিসকলে আগতেই গ্ৰামাৰ কৰি আহিছে এতিয়া পাহৰিছে অলপ সেইসকলৰ বাবেহে এই ভিডিঅ'টো। এক্টিভ ভইচ আৰু পেছিভ ভইচ, আৰু অসমীয়াত ইয়াক কোৱা হয় এক্টিভ ভইচ হৈছে কৃতবাচ্য আৰু পেছিভ ভইচ হৈছে কৰ্তৃবাচ্য। বন্ধুসকল, ইয়াৰ এক্সাম্পল হ'ল আই ইট ৰাইচ। ই হৈছে এটা এক্টিভ ভইচ আৰু ইয়াক পেছিভ কৰিলে কি হ'ব? ৰাইচ ইজ ইটেন বাই মি। অৰ্থাৎ অসমীয়াত ক'বলৈ হ'লে মই ভাত খাওঁ, আৰু পেছিভ ভইচ হৈছে মোৰ দ্বাৰা ভাত খোৱা হয়। সকলোবোৰ চেণ্টেন্স এনেদৰেই এক্টিভৰ পৰা পেছিভ কৰা হয়, কেৱল টেন্স অনুযায়ী ইয়াৰ অলপমান পৰিৱৰ্তন হয়। প্ৰথমে আমি জানিব লাগিব চেঞ্জেছ অফ প্ৰনাউন্স। এক্টিভৰ পৰা পেছিভ কৰিলে প্ৰনাউন্সবিলাকৰ কেনেদৰে পৰিৱৰ্তন হয়। আই, মি, উই, আছ, ইউ, হি, হিম, চি, হাৰ, ইট, দে, দেম, আৰু নেম হ'লে নেম। অ'কে, এক্টিভৰ পৰা পেছিভ কৰিলে ছাবজেক্টটো অবজেক্ট হয়, আকৌ অবজেক্টটো ছাবজেক্ট হয়। ঠিক সেইদৰে পেছিভৰ পৰা এক্টিভ কৰিলে ইয়াৰ ওলোটাটো হয়। বন্ধুসকল, ভইচ আৰু টেন্স আৰম্ভ কৰাৰ আগতে আমি জানি ল'ব লাগিব ভাৰ্বৰ তিনিটা ফৰ্ম থাকে: প্ৰেজেণ্ট ফৰ্ম, পাষ্ট ফৰ্ম আৰু পাষ্ট পাৰ্টিচিপল, অৰ্থাৎ V1, V2, V3। আমি ভিডিঅ'টোত V1, V2 আৰু V3 বুলিয়েই ক'ম। আৰু এইখিনিতে মনত ৰাখিব ভইচ চেঞ্জ কৰিবলৈ হ'লে সদায় V3টো মষ্ট ইম্পৰ্টেণ্ট। V3 নোহোৱাকৈ কেতিয়াও ভইচ চেঞ্জ কৰিব নোৱাৰি। বন্ধুসকল, প্ৰথমে আমি চাওঁ আহক প্ৰেজেণ্ট ইনডিফিনাইট টেন্স। প্ৰেজেণ্ট ইনডিফিনাইট টেন্সৰ ষ্ট্ৰাকচাৰ হৈছে চাব প্লাছ V1+Obj OC। ছাবজেক্ট অৰ্থাৎ কৰ্তা আৰু V1 হৈছে ক্ৰিয়া আৰু অবজেক্ট হৈছে কৰ্ম, আৰু OC হৈছে আদাৰ কমপ্লিমেণ্টাৰী ৱৰ্ড অৰ্থাৎ অন্যান্য সংযোগকাৰী শব্দ। এতিয়া প্ৰথম বাক্যটো হৈছে উই ৰেচপেক্ট হিম। এইটো এক্টিভ ভইচৰ প্ৰেজেণ্ট ইনডিফিনাইট টেন্সৰ বাক্য। আৰু ইয়াক এতিয়া আমি পেছিভ ভইচ কৰিবলৈ হ'লে আমি ষ্ট্ৰাকচাৰ কি ইউজ কৰিম? ছাবজেক্ট প্লাছ M/is/are প্লাছ V3 প্লাছ বাই প্লাছ অবজেক্ট OC। বন্ধুসকল, এই ষ্ট্ৰাকচাৰটোৰ মুখাস্ত কৰিব নালাগে। যেতিয়া আমি ইয়াৰ এক্সাম্পল কৰি যাম তেতিয়া অট'মেটিক ই আহি যাব। চ' এতিয়া পেছিভ ভইচ কৰোঁতে উই ৰেচপেক্ট হিম কি হৈ যাব? হি ৰেচপেক্টেড বাই আছ। উই ৰেচপেক্ট হিম, ইয়াত আছে অবজেক্ট হিম। অ'কে, চ' ইয়াক পেছিভ কৰোঁতে আমি কি কৰিলোঁ? ছাবজেক্ট কৰিলোঁ। এইটো হৈছে ভইচৰ প্ৰাথমিক নিয়ম। তাৰপাছত আমি বি ভাৰ্ব কি ইউজ কৰিছোঁ? ইজ। অ'কে, কাৰণ হি হৈছে এটা থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, আৰু প্ৰেজেণ্ট ইনডিফিনাইট টেন্সত থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত কি ইউজ কৰা হ'ব? ইজ ইউজ কৰা হ'ব। তাৰপাছত ইয়াৰ V1 হৈছে ৰেচপেক্ট। তাক আমি যেতিয়া পেছিভ কৰিছোঁ তেতিয়া কি হৈ গ'ল? V3 অৰ্থাৎ ৰেচপেক্টেড। অ'কে, আৰু আমি প্ৰিপজিশ্যন কি লগাইছোঁ? বাই। তাৰপিছত উই যিটো এক্টিভ ভইচৰ ছাবজেক্ট আছিল তাক আমি পেছিভ ভইচ কৰোঁতে অবজেক্ট কৰি কি কৰিছোঁ? আছ কৰি পেলাইছোঁ। বন্ধুসকল, লগতে মনত ৰাখিব সকলো বাক্যতে বাই প্ৰিপজিশ্যনটো কেৱল ইউজ কৰা নহয়। বাই অৰ্থ হৈছে দ্বাৰা, আৰু কিছুমান চেণ্টেন্স আছে যিবিলাকত এট বা টু ইউজ কৰা হয়। এতিয়া এক্টিভ ভইচৰ চেণ্টেন্স আই ন' হিম ৱেল, এইটো কোন টেন্সৰ বাক্য? প্ৰেজেণ্ট ইনডিফিনাইটৰ বাক্য। চ' ইয়াক আমি পেছিভ ভইচ কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? ইয়াৰ আই ন' হিম ৱেল, ইয়াৰ অবজেক্ট কি আছে? হিম। হিমটো আমি আগুৱাই নিলে কি হ'ব? হি। অ'কে, আৰু হিৰ লগত আমি বি ভাৰ্ব কি ইউজ কৰিছোঁ? ইজ। অ'কে, ইয়াৰ পিছত V3 ইউজ কৰিছোঁ ন'ন। এতিয়া বাই প্ৰিপজিশ্যনটোৰ সলনি আমি কি ইউজ কৰিছোঁ? টু। অ'কে, হি ইজ ন'ন টু মি ৱেল। বন্ধুসকল, মনত ৰাখিব এই প্ৰিপজিশ্যনসমূহ ভাৰ্ব অনুযায়ী চেঞ্জ হোৱা দেখা যায়। অ'কে, বন্ধুসকল, এতিয়া আমি চাওঁ আহক ডাবল অবজেক্ট থকা চেণ্টেন্স। হি গিভছ মি এ 10 rupee নোট। ইয়াত দুটা অবজেক্ট আছে। কেনেকৈ? হি হৈছে এটা ছাবজেক্ট, গিভছ হৈছে ভাৰ্ব, আৰু মি হৈছে এটা অবজেক্ট, লগতে এ 10 rupee নোট হৈছে এটা অবজেক্ট। এতিয়া দুটা অবজেক্ট থাকিলে আমি পেছিভ ভইচৰ চেণ্টেন্স আমি দুটা বনাব পাৰোঁ। কিন্তু এইখিনিতে মনত ৰাখিব বহুতে কনফিউজ হোৱা দেখা যায়। যেতিয়া আমি এটা অবজেক্ট আমি আগলৈ লৈ গৈ চেণ্টেন্সটো ছাবজেক্ট বনাওঁ তেতিয়াহ'লে আনটো অবজেক্ট আমি ক'ত ইউজ কৰিম? কেতিয়া কোনখিনি ঠাইত লিখিম? সদায় মনত ৰাখিব, সদায় যিটো V3 ওলাব আমাৰ পাষ্ট পাৰ্টিচিপল যিটো ভাৰ্ব ওলাব সেই ভাৰ্বটোৰ পিছতেই আমি ছেকেণ্ড যিটো অবজেক্ট আছে সেইটো ইউজ কৰিব লাগিব। এতিয়া চাওক, হি গিভছ মি এ 10 rupee নোট। ইয়াক আমি প্ৰথমটো পেছিভ কৰোঁতে কি হৈছে? এ 10 rupee নোট ইজ গিভেন। এতিয়া যিটো দ্বিতীয় অবজেক্ট আছে আমি সেইটো ক'ত ইউজ কৰিছোঁ? গিভেনৰ পিছত মি। অ'কে, বাই হিম। আৰু নেক্সটটো আমি তেনেকৈ ইউজ কৰিছোঁ আই এম
given a 10 rupee note by him. এতিয়া আমি চাওঁ হওক আৰু এটা সেন্টেন্স চিলড্ৰেন লাইক চকলেটস ওকে ইয়াত সাবজেক্ট আছে চিলড্ৰেন ভার্ব আছে লাইক আৰু চকলেটসটো হৈছে অবজেক্ট এতিয়া অবজেক্টটো আমি আগলৈ নিলে কি হল চকলেটসটো প্লুৰেল হয় গতিকে আমি ইয়াত কি ইউজ কৰিছো আৰ ইউজ কৰিছো সেই কাৰণে কি হৈ গল চকলেটস আৰ লাইকড বাই চিলড্ৰেন এতিয়া নেক্সট সেন্টেন্সটো চাওক দ্য চাইল্ড লাইকস চকলেট ওকে দ্য চাইল্ড মানে হৈছে এজন শিশু ওকে আৰু ইয়াত আমি লাইকস কিয় কৰিছো কাৰণ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰৰ ক্ষেত্ৰত প্ৰেজেন্ট ইনডিফিনাইট টেন্সত কি ইউজ কৰা হয় ভাৰ্বৰ লগত এস বা ইএস ইউজ কৰা হয় এতিয়া দ্য চাইল্ড লাইকস চকলেট ইয়াক আমি পেসিভ কৰিলে কি হ'ব চকলেটটো আগলৈ নিলো চকলেটটোৰ লগত আমি কি ইউজ কৰিছো বি ভাৰ্ব ইজ কাৰণ ই হৈছে এটা থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ সো চকলেট ইজ লাইকড বাই দ্য চাইল্ড বন্ধুসকল এতিয়া আহিছো আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্যলৈ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কেতিয়া হয় সাব প্লাস এমিসাৰ প্লাস v1 প্লাস ing প্লাস অবজেক্ট অবলিক oc এই প্যাটাৰ্ণটোত প্ৰেজেন্ট কন্টিনিউয়াস টেন্স বনোৱা হয় এতিয়া প্ৰথমৰ সেন্টেন্সটো হৈছে দা ষ্টুডেন্টস আৰ ওয়াচিং দা মেচ ইয়াত সাবজেক্ট দা ষ্টুডেন্টস আছে দা ষ্টুডেন্টস এটো প্লুৰেল গতিকে ইয়াত আমি কি ইউজ কৰিছো আৰ ইউজ কৰিছো দা ষ্টুডেন্টস আৰ ওয়াচিং ওয়াচটো হৈছে v1 আৰু ইয়াৰ লগত আমি ing কি ইউজ কৰিছো watching okay তাৰপিছত অবজেক্ট হৈছে দা মেচ এতিয়া এই প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য এটা আমি পেসিভ কৰিবলৈ যাওঁতে কি সূত্ৰ ইউজ কৰা হ'ব সা প্লাস এম ইজ আৰ প্লাস এতিয়া বিং এটা ইউজ কৰা হ'ব কাৰণ যেহেতু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত ভাৰ্বৰ লগত ing যোগ হৈ থাকে এতিয়া ing টো আমি আতৰাবৰ কাৰণে আমি কি ইউজ কৰিব লাগিব বিং ইউজ কৰিব লাগিব প্লাস v3 টো লাগিব v3 অবিহনে কেতিয়াও পেসিভ ভয়েস কৰিব নোৱাৰি তাৰ পিছত বাই প্লাস অবজেক্ট অবলিক oc গতিকে ইয়াৰ আনসাৰটো কি হ'ব দা মেচ ইজ বিং ওয়াচড বাই দা ষ্টুডেন্টস বন্ধুসকল এতিয়া আৰু দুটা উদাহৰণ লৈছো আমি Ruma is answering the question. Itu present continuous tense বাক্য কাৰণ ইয়াত কি আছে sir plus am is are বা ইয়াত is আছে আৰু v1 ৰ লগত কি আছে ing আছে গতিকে এটো এটা present continuous tense বাক্য ইয়াক আমি পেসিভ কৰিলে কি হ'ব the question টো আগুৱাই গল the question is being answered by Ruma বুজি পাইছে নিশ্চয় বন্ধুসকল ইয়াৰ পিছৰ সেন্টেন্সটো চাইছো he is proposing me এতিয়া ইয়াক আমি পেসিভ কৰিলে কি হৈ যাব মি টো আগুৱাই গলে কি হ'ব I am being proposed by him বন্ধুসকল এতিয়া আহিছো আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সলৈ যিকোনো কাম এটা অলপ আগতে হৈ যোৱা বা ঘটি যোৱা বুজাবলৈ প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় ধৰি লওক আমি এইমাত্ৰ স্কুলৰ পৰা আহিলো মই এইমাত্ৰ কামটো কৰিলো বাক্যৰ শেষত সাধাৰণতে ইলু ইলা ইলে থাকিলে প্ৰেজেন্ট পাৰফেক্ট টেন্স হয় এতিয়া প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ষ্ট্ৰাকচাৰ কি চাও হওক সাবজেক্ট প্লাস have has প্লাস v3 প্লাস অবজেক্ট অবলিক oc এটো হৈছে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ষ্ট্ৰাকচাৰ ওকে have has কেতিয়া ইউজ কৰা হয় থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰৰ ক্ষেত্ৰত has ইউজ কৰা হয় আৰু বাকি যিবিলাক আছে প্লুৰেল আৰু বা I you এই সকলোবোৰৰ ক্ষেত্ৰত have ইউজ কৰা হয় মনত ৰাখিব থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰৰ বাহিৰে বাকি সকলোবোৰতে have ইউজ কৰা হয় এতিয়া প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ এক্টিভ ভয়েসৰ সেন্টেন্স they have cut all telephone wires ওকে এই সেন্টেন্সটো এতিয়া আমি পেসিভ কৰিলে কি কৰা হ'ব সাবজেক্ট প্লাস have যেটো আছে তাৰ লগত আমি কি ইউজ কৰিব লাগিব been এটা ইউজ কৰিব লাগিব have or has plus been plus v3 plus by plus object oblique oc বন্ধুসকল প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ এক্টিভ ভয়েস টু পেসিভ ভয়েস কৰিবলৈ একেবাৰে সহজ কাৰণ ইয়াত v3 অলৰেডি দিয়া থাকে জাস্ট আমি been এটা ইউজ কৰিব লাগে গতিকে ওপৰৰ সেন্টেন্সটোৰ আনসাৰ কি হ'ব all telephone wires have been cut by them আৰু এইখিনিতে মনত ৰাখিব এক্টিভৰ পৰা যিদৰে পেসিভ কৰা হয় ঠিক সেইদৰে আকৌ পেসিভৰ পৰাও কিন্তু এক্টিভ কৰিবলৈ লাগিব এতিয়া আমি এটা সেন্টেন্স চাও this poem has been written by my sister এই সেন্টেন্সটো এক্টিভত আছে নে পেসিভত আছে এটো পেসিভত আছে কেনেকৈ গম পালো ইয়াত প্ৰথম কথা হৈছে ইয়াত by আছে লগতে ইয়াত v3 ওকে v3 ইউজ কৰা হৈছে কিন্তু been এটাও ইউজ কৰা হৈছে গতিকে এটো কিহত আছে পেসিভ ভয়েসত আছে কোন টেন্সৰ পেসিভ ভয়েসত আছে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ পেসিভ ভয়েসত আছে কাৰণ ইয়াত have বা has লগত কি আছে been প্লাস v3 আছে আৰু লগতে by আছে এতিয়া আমি ইয়াক এক্টিভলৈ নিলে কি হ'ব এতিয়া this poem has been written by my sister ইয়াত my sister to কি আছে ইয়াতে অবজেক্ট হৈ আছে ইয়াক আমি এক্টিভ ভয়েস কৰিলে কি কৰিম সাবজেক্ট কৰি লম সো my sister to হৈছে এটা থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে আমি ইয়াৰ লগত কি ইউজ কৰিম has ইউজ কৰিম
written this poem. My sister has written this poem. এটো এটা present perfect tenseৰ active voice হ'ল। এতিয়া আমি আহিছো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সলৈ। বন্ধুসকল কিবা এটা কাম অতীততে আৰম্ভ হৈ বৰ্তমানে চলি থকা বুজালে তাক প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস বুলি কোৱা হয়। ইয়াৰ ষ্ট্ৰাকচাৰটো হৈছে সাব প্লাস হ্যাভ বিন হ্যাজ বিন প্লাস v1 প্লাস ing প্লাস অবজেক্ট অবলিক oc অৰ্থাৎ হ্যাভ বিন হ্যাজ বিন ভাৰ্বৰ লগত ing। এতিয়া ইয়াৰ এটা উদাহৰণ হৈছে উই হ্যাভ বিন ৱেইটিং ফৰ ইউ সিন্স মৰ্নিং। আমি ৰাতিপুৱাৰ পৰা তোমাৰ বাবে অপেক্ষা কৰি আছো। অৰ্থাৎ কেতিয়াবাই মানে অপেক্ষা কৰিছে আৰু হেতু এতিয়ালৈকে চলি আছে। সো এটো হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স। ঠিক হেৰে সি হ্যাজ বিন ৰিডিং দিস বুক ফৰ 2 আৱাৰ্ছ। তাই 2 ঘণ্টা ধৰি এই মানে বুকখন পঢ়ি আছে। মনত ৰাখিবা বন্ধুসকল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছত ব্যৱহাৰ কৰা সিন্স আৰু ফৰ এটা অলপ কনফিউজিং হয়। সিন্সটোৱে পইণ্ট অফ টাইম বুজায় আৰু ফৰটোৱে বুজায় পিৰিয়ড অফ টাইম। অৰ্থাৎ যদি কিবা এটা নিৰ্দিষ্ট টাইম ধৰা থাকে এতিয়া since morning, since yesterday, since 10 o'clock, since 4 o'clock তেনেকৈ যদি এটা নিৰ্দিষ্ট টাইম উল্লেখ থাকে তেতিয়া since ইউজ কৰা হয়। ঠিক সেইদৰে ফৰ কেতিয়া ইউজ কৰা হয় ধৰি লওক ইয়াত উল্লেখ আছে ফৰ 2 আৱাৰ্ছ। এতিয়া 2 আৱাৰ্ছ বুলি কওঁতে ই 2 ঘণ্টা ধৰি 10টাৰ পৰা 12টালৈকে হ'ব পাৰে, 4টাৰ পৰা 6টালৈকে হ'ব পাৰে বা 3টাৰ পৰা 5টালৈকে 2 ঘণ্টা হ'ব পাৰে। ইয়াত নিৰ্দিষ্টকৈ উল্লেখ নাই, কেৱল কোৱা হৈছে 2 ঘণ্টা ধৰি। ঠিক সেইদৰে 2 সপ্তাহ ধৰি 2 মাহ ধৰি 2 বছৰ ধৰি এনেকুৱাকৈ যদি উল্লেখ থাকে তেতিয়া কোৱা হয় পিৰিয়ড অফ টাইম আৰু ইয়াত কি ইউজ কৰা হ'ব ফৰ ইউজ কৰা হ'ব। বন্ধুসকল এইটোৱে আছিল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স। মনত ৰাখিব বন্ধুসকল ইয়াৰ ওপৰত ভইচ চেঞ্জ কৰিবলৈ নাহে, বিশেষ মানে প্ৰয়োজন নাই, গতিকে আমি ইয়াৰ ওপৰত আৰু ডিসকাস নকৰোঁ। এতিয়া আমি আহিছোঁ পাষ্ট ইনডিফিনাইট টেন্সলৈকে। কিবা এটা কাম অতীততে হৈ যোৱা বা ঘটি যোৱা বুজালে পাষ্ট ইনডিফিনাইট টেন্স ব্যৱহাৰ কৰা হয়। ইয়াৰ ষ্ট্ৰাকচাৰটো হৈছে সাবজেক্ট প্লাস v2 অৰ্থাৎ সেকেন্ড ফৰ্ম অফ ভাৰ্ব প্লাস অবজেক্ট অবলিক oc। ইয়াৰ এক্টিভ ভইচৰ উদাহৰণ হৈছে সুনীল কিল দ্য স্নেক। ওকে, সুনীলে সাপটো মাৰিছিল। এতিয়া আমি ইয়াক পেছিভ ভইচ কৰিলে কি ইউজ কৰা হ'ব সাবজেক্ট প্লাস was অবলিক were। ওকে, was were হৈছে বি ভাৰ্ব প্লাস v3 প্লাস by প্লাস অবজেক্ট অবলিক oc। ওকে, সো ওপৰৰ সেন্টেন্সটো সুনীল কিল দ্য স্নেক ইয়াক আমি পেছিভ কৰিলে কি হ'ব দ্য স্নেক was killed by সুনীল। was কেতিয়া ইউজ কৰা হয় যেতিয়া মানে সিঙ্গুলাৰ ফৰ্মত was ইউজ কৰা হয় আৰু প্লুৰেলত কি ইউজ কৰা হয় were। নেক্সট সেন্টেন্স স্মোক ফিল্ড দ্য ৰুম। এইটো হৈছে এটা এক্টিভ ভইচৰ বাক্য। ইয়াক আমি পেছিভ ভইচ কৰিলে কি হ'ব দ্য ৰুম was filled with smoke। ইয়াত ফিল্ডৰ লগত বাই ইউজ হোৱা নাই, কি ইউজ হৈছে উইথ। ওকে, সদায় মনত ৰাখিব ফিল্ডৰ লগত কি ইউজ হৈছে উইথ। দ্য ৰুম was filled with smoke। নেক্সট সেন্টেন্সটো আছে হিজ বিহেভিয়ৰ প্লিজড দেম। ওকে, সো এই সেন্টেন্সটো এটা পাষ্ট ইনডিফিনাইট টেন্সৰ এক্টিভ ভইচ, গতিকে ইয়াক আমি পেছিভ কৰিলে কি হ'ব দেমটো আগুৱাই গ'ল দে হ'ল। দে ৱেৰ প্লিজড এট হিজ বিহেভিয়ৰ। ইয়াৰ প্ৰিপজিশ্যন বাই সলনি কি ইউজ হৈছে এট। বন্ধুসকল ইয়াৰ পিছত আহিছোঁ আমি পাষ্ট কন্টিনিউয়াস টেন্সলৈ। পাষ্ট কন্টিনিউয়াস টেন্সৰ ষ্ট্ৰাকচাৰ হৈছে সাব প্লাস was were প্লাস v1 প্লাস ing প্লাস অবজেক্ট অবলিক oc অৰ্থাৎ was were প্লাস ভাৰ্বৰ লগত ing। এতিয়া পাষ্ট কন্টিনিউয়াস টেন্সৰ এক্টিভ ভইচৰ উদাহৰণ হৈছে দ্য চিলড্ৰেন ৱেৰ মেকিং এ নইজ। ওকে, এই সেন্টেন্সটো আমি যদি পেছিভ ভইচ কৰিবলৈ যাওঁ তেতিয়াহ'লে কি লগাব লাগিব সাবজেক্ট প্লাস was অবলিক were প্লাস being প্লাস v3 প্লাস by প্লাস অবজেক্ট অবলিক oc। ইমান দীঘল বুলি ভাবি চিন্তা কৰিব নালাগে, জাষ্ট ইয়াৰ টেকনিকটো জানিলেই হ'ল। দ্য চিলড্ৰেন ৱেৰ মেকিং এ নইজ, ইয়াত অবজেক্ট কি আছে এ নইজ। এ নইজটো আগলৈ গ'লে কি হ'ব সাবজেক্ট। এ নইজ ৱাজ বিং মেড বাই দ্য চিলড্ৰেন। এইটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ দৰেই, ইয়াত খালি ভাৰ্বৰ লগত যিটো ing থাকে তাক আমি মানে অলগ কৰিবৰ কাৰণে আমি বিং ইউজ কৰিব লাগে। ওকে, সো এ নইজ ৱাজ বিং মেড বাই দ্য চিলড্ৰেন। বন্ধুসকল এইবাৰ আহিছোঁ আমি আন এটা উদাহৰণলৈ দ্য পেচেণ্টছ ৱেৰ বিং টেষ্টেড বাই দ্য ডক্টৰ। এই সেন্টেন্সটো এক্টিভত আছে নে পেছিভত আছে ইয়াক আমি কেনেকৈ গম পাম ইয়াত আমি চাব লাগিব প্ৰথমতে ইয়াত বাই আছে নে নাই। ওকে, ইয়াত বাই আছে। ওকে, আৰু লগতে was were লগত কি আছে বিং প্লাস v3 আছে, গতিকে এইটো মানে কেনেকুৱা সেন্টেন্স এইটো পেছিভ ভইচৰ সেন্টেন্স। সো ইয়াক আমি এক্টিভ কৰিলে কি হ'ব দ্য ডক্টৰ was টেষ্টিং দ্য পেচেণ্টছ। ওকে, এইটো পাষ্ট কন্টিনিউয়াস টেন্সৰ বাক্য, গতিকে ইয়াক পাষ্ট কন্টিনিউয়াস টেন্সত আমি যদি ইয়াক এক্টিভ কৰোঁ তেতিয়াহ'লে কি হ'ব সাবজেক্ট প্লাস was were প্লাস ভাৰ্বৰ লগত ing। সো দ্য ডক্টৰ was টেষ্টিং দ্য পেচেণ্টছ।
বন্ধুসকল এইবাৰ আহিছো আমি past perfect tense লৈ past perfect tense ৰ ষ্ট্ৰাকচাৰটো কি আছিল sub plus had plus v3 plus object oblique oc had plus v3 জেনেৰেলি present perfect tense ত কি আছিল have has plus v3 past perfect tense ত কি আছে had plus v3 এতিয়া ইয়াৰ active voice ৰ উদাহৰণ হ'ল the players had own the match okay এটো এটা past perfect tense ৰ active voice ৰ উদাহৰণ ইয়াক আমি passive কৰিলে আমি কি কৰিব লাগিব had লৰ লগত আমি been এটা ইউজ কৰিব লাগিব okay sub plus had plus been plus v3 plus by plus object oblique oc গতিকে ইয়াৰ আনসাৰটো হ'ব the match had been owned by the players বন্ধুসকল এইবাৰ আহিছো আমি past perfect continuous tense অতীতৰ কোনো এটা কাম এক ব্যাপক সময় ধৰি চলি থকা বা ঘটি থকা বুজাবলৈ past perfect continuous tense ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ ষ্ট্ৰাকচাৰটো হৈছে sub plus had been plus v1 plus ing plus object oblique oc অৰ্থাৎ চমুকৈ had been plus verb লগত ing আৰু ইয়াৰ উদাহৰণ হৈছে he had been living in this village before his death অৰ্থাৎ তেওঁ মৃত্যুৰ আগলৈকে এই গাঁৱত বাস কৰি আছিল অতীতৰ এক ব্যাপক সময় ধৰি এটা কাম চলি আছিল বন্ধুসকল ইয়াৰ পৰা ভয়েস চেঞ্জৰ কোৱেশ্চন নাহে গতিকে ইয়াৰ পৰা আমি বেছি ডিসকাস নকৰো এবাৰ আহিছো আমি ফিউচাৰ ইনডিফিনাইট টেন্স ফিউচাৰ ইনডিফিনাইট টেন্স কাক কয় কোনো এটা কাম ভৱিষ্যতে হ'ব বা ঘটিব বুজাবলৈ ফিউচাৰ ইনডিফিনাইট টেন্স ব্যৱহাৰ কৰা হয় অৰ্থাৎ কৰিম কৰিবা কৰিব ইম ইবা ইব বাক্যৰ শেষত ইম ইবা ইব থাকিলে ফিউচাৰ ইনডিফিনাইট টেন্স হয় বন্ধুসকল ফিউচাৰ ইনডিফিনাইট টেন্সৰ মানে ষ্ট্ৰাকচাৰটো হৈছে sub plus shall oblique will plus v1 plus object oblique oc মনত ৰাখিব বন্ধুসকল I আৰু will বাহিৰে বাকি সকলোতে will ব্যৱহাৰ কৰা হয় কেৱল I shall we shall আৰু বাকি সকলোতে will ব্যৱহাৰ কৰা হয় এতিয়া ফিউচাৰ ইনডিফিনাইট টেন্সৰ এক্টিভ ভয়েসৰ বাক্য the postman will deliver the letters okay so এই বাক্যটোক আমি যদি পেসিভ কৰো তেতিয়া হলে আমি ষ্ট্ৰাকচাৰ কি ব্যৱহাৰ কৰিম sub plus shall oblique will plus be plus v3 plus object oblique oc অৰ্থাৎ ইয়াৰ passive voice কৰিলে কি হ'ব the letters will be delivered by the postman বন্ধুসকল এবাৰ আহিছো আমি ফিউচাৰ কন্টিনিউয়াস টেন্সলৈ ভৱিষ্যতে কিবা এটা কাম হৈ থাকিব বা ঘটি থাকিব বুজাবলৈ ফিউচাৰ কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰা হয় ওকে আৰু ইয়াৰ ষ্ট্ৰাকচাৰটো হৈছে sub plus shall oblique will plus be plus v1 plus ing plus object oblique oc অৰ্থাৎ সমকৈ ক'বলৈ হলে shall be will be ভাৰ্বৰ লগত ing ওকে shall be will be plus verb plus ing okay so future continuous tense or active voice or উদাহৰণ হ'ল I shall be singing a few songs okay ইয়াক যদি আমি passive voice কৰো তেতিয়া হলে structure টো হ'ব subject টো লাগিবই subject plus shall will একিটা লাগিবই plus be plus being লাগিব বিশেষকৈ ing থকাৰ কাৰণে এতিয়া ing টো আমি সেপাৰেট কৰিবলৈ আমি কি ইউজ কৰিব লাগিব being ইউজ কৰিব লাগিব যেনেকৈ present continuous tense আমি being ইউজ কৰিছিলো past continuous tense আমি being ইউজ কৰিছিলো ঠিক সেইদৰে future continuous tense তো আমি ing টো আতৰাবৰ কাৰণে আমি being ইউজ কৰিব লাগিব আৰু v3 plus by plus object oblique oc গতিকে এই সেন্টেন্স টো আমি মানে পেসিভ কৰিলে কি হ'ব a few songs will be being sung by me আৰু মনত ৰাখিব I shall we shall বাকি সকলো বিলাকৰ লগত কি লাগিব will লাগিব সেই কাৰণে a few songs ৰ লগত কি লাগিছে will লাগিছে ওকে বন্ধুসকল এইবাৰ আহিছো আমি ফিউচাৰ পাৰফেক্ট টেন্স ফিউচাৰ পাৰফেক্ট টেন্সৰ ষ্ট্ৰাকচাৰটো হৈছে সাবজেক্ট প্লাস shall will plus have ওকে shall will ৰ লগত কি লাগিব have plus v3 plus object oblique oc ইয়াৰ এক্টিভ ভয়েসৰ উদাহৰণ হ'ল I shall have bought a book ওকে এই সেন্টেন্সটো আমি পেসিভ কৰিবলৈ হলে আমাৰ ষ্ট্ৰাকচাৰটো হ'ব subject লাগিব plus shall will ৰ লগত কি লাগিব have আৰু been এটা লাগিব ওকে shall will have থাকিবই লগত been লগাব লাগিব plus v3 plus by plus object oblique oc গতিকে ইয়াৰ আনসাৰটো হ'ব the book will have been bought by me বন্ধুসকল ইয়াৰ পিছত আছে imperative sentenceৰ ষ্ট্ৰাকচাৰটো হৈছে v1 plus object ওকে ইয়াত subject নাথাকে গতিকে imperative sentenceৰ এক্টিভ ভয়েসৰ এটা উদাহৰণ হৈছে do the work এই সেন্টেন্সটো যদি আমি পেসিভ কৰো তেতিয়া হলে ষ্ট্ৰাকচাৰটো কি হ'ব let plus subject এই সাবজেক্টটো কৰ পৰা আহিলে ওপৰৰ যেটো এক্টিভ ভয়েসৰ যেটো অবজেক্ট আছে হেতু আমি পেসিভ ভয়েস কৰোতে কি হৈ গল সাবজেক্ট হৈ গল গতিকে ইয়াৰ ষ্ট্ৰাকচাৰটো হ'ব let plus subject plus be plus v3 গতিকে ইয়াৰ আনসাৰটো হ'ব let the work be done
বন্ধুসকল ইম্পাৰেটিভ সেন্টেন্সৰ আৰু কেইটামান উদাহৰণ লৈছো answer all the questions ওকে এই সেন্টেন্সটো আমি যেতিয়া পেসিভ কৰিম তেতিয়া কি হ'ব let all the questions be answered next help the needy ওকে ইয়াক আমি পেসিভ ভয়েস কৰিলে কি হ'ব let the needy be helped বন্ধুসকল মানে ভয়েস চেঞ্জৰ বহুত কিছুমান উদাহৰণ আছে আমি নেক্সট ভিডিঅত আমি আপলোড কৰিম কাৰণ এতিয়া ভিডিঅটো বহুত দীঘল হৈ যাব সেই কাৰণে আমি কমকৈ আমি উদাহৰণ দিবলৈ চেষ্টা কৰিছো বন্ধুসকল এইবাৰ আহিছো আমি আনটা নিয়ম অক্সিলাৰি ভাৰ্ব থকা সেন্টেন্স বিলাক আমি কেনেকৈ পেসিভ কৰিম ওকে অক্সিলাৰি ভাৰ্ববোৰ আপোনালোকে নিশ্চয় জানে ক্যান মে মাষ্ট মাইট ডু ডিড ডান ওকে এই সকলোবিলাক হৈছে অক্সিলাৰি ভাৰ্ব গতিকে অক্সিলাৰি ভাৰ্ব থকা সেন্টেন্সটো আমি পেসিভ কৰিবলৈ কি ষ্ট্ৰাকচাৰ ইউজ কৰিব লাগিব সাবজেক্ট প্লাস অক্সিলাৰি ভাৰ্ব প্লাস বি প্লাস v3 প্লাস বাই প্লাস অবজেক্ট অব্লিক ওসি ষ্ট্ৰাকচাৰটো দেখি ভয় খাব নালাগে এটো আমি কৰি গলে একেবাৰে সহজ হ'ব গতিকে এটা উদাহৰণ আমি লৈছো এক্টিভ ভয়েসৰ উই ক্যান ডু ইট এটো হৈছে এটা এক্টিভ ভয়েসৰ উদাহৰণ ওকে এই সেন্টেন্সটো আমি যদি পেসিভ কৰো তেতিয়া হলে কি হ'ব ইটটো আমি যেতিয়া মানে আগলৈ লৈ যাও কি হৈ যাব ইতে হৈ থাকিব ইট এতিয়া অক্সিলাৰি ভাৰ্ব কি আছে ক্যান ইট ক্যান এতিয়া অক্সিলাৰি ভাৰ্বৰ লগত আমি কি লগাব লাগিব বি এটা লগাব লাগিব তাৰ পাছত ইয়াৰ v3 হ'ব ডু ডিড ডান লাগে তাৰ পাছত বাই ইউজ কৰি আমি আস লগাম ওকে উইটো যেতিয়া পেসিভ ভয়েসলৈ আমি লৈ আহো তেতিয়া হলে কি হৈ গল আস হৈ গল নেক্সটটো আছে ইউ মাষ্ট ডু দা সাম মানে অংক ওকে সো এই সেন্টেন্সটো আমি যদি এটা পেসিভ কৰো তেতিয়া হলে দা সামটো আগলৈ যাব দা সাম মাষ্ট বি ডান বাই ইউ বন্ধুসকল এইবাৰ আহিছো আমি WH সেন্টেন্সলৰ WH সেন্টেন্সৰ হুৰে স্টাৰ্ট হোৱা সেন্টেন্স বিলাক আমি কেনেকৈ পেসিভ কৰিম ইয়াৰ ষ্ট্ৰাকচাৰটো হৈছে বাই হোম প্লাস বি ভাৰ্ব প্লাস সাবজেক্ট প্লাস v3 প্লাস কোৱেশ্চন মাৰ্কটো এইটো কাৰণে কৈছো যেতিয়া WH কোৱেশ্চন মানে এটা সেন্টেন্স স্টাৰ্ট হ'ব হেতু সদায় কোৱেশ্চন মাৰ্কত থাকিব আৰু যেতিয়া আমি ইয়াক পেসিভ কৰিম তাক আমি কোৱেশ্চন মাৰ্কটো দিবই লাগিব গতিকে ইয়াৰ এটা উদাহৰণ লৈছো হু ব্ৰক দা গ্লাছ এইটো এক্টিভ ভয়েসৰ সেন্টেন্স লগতে এটো কোন টেন্সৰ সেন্টেন্স এটো পাস্ট ইনডিফিনাইটৰ সেন্টেন্স পাস্ট ইনডিফিনাইট টেন্সত বি ভাৰ্ব কি ইউজ কৰা হয় was আৰু were গতিকে এই সেন্টেন্সটোক আমি যেতিয়া পেসিভ কৰিম তেতিয়া আনসাৰটো হ'ব by whom was the glass broken বন্ধুসকল আৰু এটা উদাহৰণ চাই লওঁ হু ইনভেন্টেড টেলিভিছন এই সেন্টেন্সটো পাস্ট ইনডিফিনাইট টেন্সত আছে গতিকে ইয়াক আমি পেসিভ ভয়েস কৰিলে কি হ'ব by whom was television invented ওকে টেলিভিছনটো কি হয় সিঙ্গুলাৰ নাম্বাৰ হয় গতিকে আমি ইয়াত কি ইউজ কৰিছো was ইউজ কৰিছো যদি প্লুৰেল হলহেতেন তেতিয়া হলে were হলহেতেন নেক্সট টু চাও who gives you the camera ওকে এই সেন্টেন্সটো কোন টেন্সৰ বাক্য এটো প্ৰেজেন্ট ইনডিফিনাইট টেন্সৰ বাক্য গতিকে ইয়াক আমি পেসিভ ভয়েস কৰিলে কি হ'ব by whom is the camera given you ওকে প্ৰেজেন্ট ইনডিফিনাইটৰ বি ভাৰ্ব হৈছে am is are এটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ কাৰণে ইয়াত is ইউজ কৰা হৈছে বন্ধুসকল আজিৰ ভিডিওটো যথেষ্ট দীঘল হৈ যোৱাৰ কাৰণে মই আস্ক কোৱেশ্চন আৰু স্পেচিয়েল ৰুলছৰ নিয়মবোৰ আজি নিদিও নেক্সট ভিডিওত অতি সোনকালে আপলোড কৰিম আপোনালোকে আমাৰ লগত সংযোগ হৈ থাকিবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে নটিফিকেশন সমূহ পাই থাকে আৰু আমাৰ ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট বক্সত জনাবলৈ নাপাহৰিব থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং দিস ভিডিও